সহ্য বুঝি জব করিয়াছ সুন্দর মার্জনা করিব জন্মর মুহূর্ততে মাতৃয়ের করিলে মুক্তার মূলে বিভদ রূপ দেখিত আপুলিয়ে যেতিয়া জগতৰ ঈশ্বৰ কক মোৰ জন্মৰ ৰহস্য আৰু প্ৰভু মোক অমৰত্ব বল তোৰ স্তুতিত মই সন্তুষ্ট দিলো তোক মই এইবাৰ তোৰ সেই শৰীৰ পৰ্যৰ দৰে কঠিন হৈ পৰিব কিন্তু তোৰ এই মাথাটো কিন্তু কোমল হৈ থাকিব আৰু যিদিনাই মই নৰৰূপে পাণ্ডু ৰজাৰ ঘৰতে জন্মগ্ৰহণ কৰিম আৰু তেতিয়াই মই তোকে বধ কৰিম এতিয়া তোৰ জন্ম ৰহস্য তোৰ মাতৃ আছিলে এগৰাকী ৰাজ্য পিতা আছিল এজন ব্ৰাহ্মণ তোৰ মাতৃয়ে চালনা কৰি সেই ব্ৰাহ্মণৰ সৈতে বিবাহ পাশতে হৈছিল আৰু যিদিনাই সেই ব্ৰাহ্মণে তোৰ
রক্তের হত্যা পরিচয় বলে এই দিনাই তোমার সেই মাতৃকে দিলে অভিশাপ আর তোর মাতৃকে ত্যাগ করবে আর তার তোর মাতৃ বৈজ্যকুত নামরে তা দৈত্যৰ লগতে বিবাহ পাততে হল আৱতে আৰু সেই মাতৃ আছে দুয়ো সন্তান আৰু চিনেই লগ পাবি তই সেই দুই সন্তান মই এতিয়া আহিলো হল প্রভু খবর